নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এইচকে দৈনিক কুইজৰ তৃতীয় পৰ্বলৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনালোকে জানে আমাৰ এইচকে বৰপেটা ইউটিউব চেনেলৰ তৰফৰ পৰা সকলো শিক্ষাৰ্থীলৈ জ্ঞান বিকাশৰ লগতে বিজয় শিক্ষাৰ্থীলৈ ৩০০ টকা পুৰস্কাৰ আগবঢ়োৱা হৈছে। সপ্তাহ শেষত পৰীক্ষা পতা হ'ব। যি শিক্ষাৰ্থীয়ে 100% এনচাৰ দাখিল কৰিব পাৰিব তাক ৩০০ টকাৰ পুৰস্কাৰ কৰা হ'ব। আজিৰ প্ৰশ্ন হ'ল, মাটিকালিৰ ভিত্তিত ভাৰতবৰ্ষৰ বৃহত্তম ৰাজ্য কোনখন? ইয়াতে ৩টা ৰাজ্য দিয়া আছে, গুজৰাট, ৰাজস্থান আৰু মধ্যপ্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ, ৰাজস্থান। দ্বিতীয়তে, মাটিকালিৰ ভিত্তিত ভাৰতবৰ্ষৰ আটাইতকৈ সৰু ৰাজ্য কোনখন? ইয়াতে 3টা ৰাজ্য দিয়া আছে, গোৱা, অসম আৰু মণিপুৰ। আপোনালোকে চবেই জানে মাটিকালিৰ ভিত্তিত গোৱা হ'ল আটাইতকৈ সৰু ৰাজ্য। বন্ধুসকল কমেণ্টত জনাব। 3 নম্বৰত আছে AXXৰ সম্পূৰ্ণ অৰ্থ কি? ইয়াতে 3টা দিয়া আছে, আসাম সাহিত্য সভা, অসম সাহিত্য সভা, আসাম সাহিত্য সভা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ঘ, আসাম সাহিত্য সভা। 4 নম্বৰ প্ৰশ্ন হ'ল, ভাৰতবৰ্ষত জনসংখ্যাৰ ঘনত্ব কিমান? ক, খ 3টা এনচাৰ দিয়া আছে। প্ৰতি বৰ্গ কিলোমিটাৰত 382 জন, 282 জন, 182 জন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক, যে প্ৰতি বৰ্গ কিলোমিটাৰত 382 জনকৈ ব্যক্তি আছে। 5 নম্বৰত আছে, জনগণ মনক কেতিয়া ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল? ইয়াতে 3টা চন দিয়া আছে, 1945, 1947 আৰু 1950। ইয়াৰ শুদ্ধ উত্তৰ হ'ল 1950। 6 নম্বৰ হ'ল, ভাংৰা কোনখন ৰাজ্যৰ মুখ্য নৃত্য হয়? অসমত যেনেকুৱা বিহু তেনেকুৱা হাৰিয়ানা, পাঞ্জাৱ, দিল্লীৰ কোনখন ৰাজ্যৰ ভাংৰাৰ মুখ্য নৃত্য হয়? ইয়াতে হ'ল পাঞ্জাৱৰ হ'ল মুখ্য নৃত্য ভাংৰা। কুৱেশ্যন নম্বৰ 7, ভাৰতবৰ্ষৰ দীৰ্ঘতম ৰেলপথ কোনখন? ৰেলপথ দলং কোনখন? ইয়াতে বগীবিল দলং দিয়া আছে, মহাত্মা গান্ধী সেতু আৰু পাঞ্জাৱ দলং। ইয়াতে বগীবিল দলং ভাৰতবৰ্ষত ৰেলপথ থকা দলংটো হ'ল ডাঙৰ। ভাৰতবৰ্ষৰ দীৰ্ঘতম নদী দলং কোনখন? আৰু কোনখন নদী দলং আটাইতকৈ দীঘল ভাৰতবৰ্ষৰ ভিতৰত? ইয়াতে 3টা দিয়া আছে, গেদাবৰী, বিদ্যাসাগৰ আৰু ভূপেন হাজৰিকা সেতু। এনচাৰ হ'ল ভূপেন হাজৰিকা সেতু। 9 নম্বৰ কুৱেশ্যন, ভাৰতবৰ্ষৰ দীৰ্ঘতম নদী কোনখন? গংগা, ব্ৰহ্মপুত্ৰ, কাবেৰী। ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ নদী কোনখন? এনচাৰ হ'ল ক নম্বৰ। আপোনালোকে জানে যে ভাৰতবৰ্ষৰ আটাইতকৈ দীৰ্ঘতম নদী হ'ল গংগা। আজিৰ শেষ আৰু অন্তিম প্ৰশ্ন 10 নম্বৰ, ভাৰতবৰ্ষৰ দীৰ্ঘতম উপনদী কোনখন? ধনশিৰি, যমুনা, গাভৰু। বন্ধুসকল আজিৰ ভিডিঅ'টো চাই কেনে লাগিল? যদি ভাল লাগে চেনেলত শ্বেয়াৰ কৰিব আৰু কেনে লাগিল কমেণ্টত জনাব। বন্ধুসকল এনচাৰটো কৈ দিছোঁ। 10 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ল খ নম্বৰ, যমুনা। যে যমুনা হৈছে উপনদী। ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল উপনদী হ'ল যমুনা। ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।